নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকক একদম কম দামৰ গাড়ী দেখাই আছোঁ। তো 2.5 লাখ 2 লাখ 2.5 লাখ টকাৰ গাড়ী কেইখনমান দেখাম। তো ভিডিঅ'টো শেষলৈ চাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বিহু আহি আছে, বিহু আহিলেই তো বিহুৰ ধুনীয়া ধুনীয়া অফাৰ চলি আছে, আগত ঈদ আহি আছে। তো এইটো মাহত গোটেই মাহটো অফাৰ থাকিব। তো যদি কোনোবাই গাড়ী এখন ল'ম বুলি ভাবে তেনেহ'লে ল'ব পাৰিব। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে, চব গাড়ী আপোনালোকে 6 মাহ 8 মাহ 1 বছৰ গেৰেণ্টি পাব। তো ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। যোৱাকালি ভিডিঅ'টোত কৈছিলে যে আপোনালোকে 1 লাখ টকা লিখিছে, কিন্তু 1 লাখ টকাত গাড়ী এখন দেখুওৱা নাই। তো গাড়ী মই দেখাই দিছোঁ আপোনালোকক, এইখন চাব পাৰে আপোনালোকে। তো এইখন গাড়ী 2005-ৰ এচি কাৰ, আপোনালোকে যদি ল'ব বিচাৰে 1 লাখত। তো আকৌ কৈছোঁ মই, তো দুজনমানে কমেণ্ট কৰিছিলে যে আপোনালোকে 1 লাখ টকা লিখিছে 1 লাখত দেখুওৱা নাই। তো ফাৰ্ষ্ট দেখাই দিছোঁ, এইখন 1 লাখত ল'ব পাৰিব। তো ৱেগনাৰ আছে VXI, যদি কোনোবাই ৱেগনাৰ VXI এখন ল'ব বিচাৰে তেনেহ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 2009 চনৰ। তো 2009ৰ ৱেগনাৰ আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া হৈ আছে, এবাৰ দেখাই দিছোঁ আপোনালোকক। তো 6 মাহৰ বাবে ইঞ্জিনৰ গেৰেণ্টি থাকিব। তো এইখন গাড়ী যদি ল'ব বিচাৰে এইখন গাড়ী 1,60,000 টকাত ল'ব পাৰিব, ইনক্লুডিং পেপাৰ থাকিব, গোটেইখিনি কৰাই দিম। এইখন ছুইফ্ট চাই লওক আপোনালোকে, 2012ৰ ছুইফ্ট ডিজেল ইঞ্জিন, খুব ধুনীয়া হৈ আছে, অৰিজিনেল পেইণ্টত আছে। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ, চাওক খুব ধুনীয়া হৈ আছে। তো এইখন গাড়ীও আপোনালোকে ল'ব পাৰিব 255। তো 2,55,000 টকাত আপোনালোকে ছুইফ্ট এখন লৈ যাব পাৰিব, খুব ধুনীয়া হৈ আছে। তাৰপিছত ৰিটছ এখন দেখাইছোঁ 2012ৰ লাষ্ট। তো ৰিটছখনো আপোনালোকে ল'ব পাৰিব। তো বহুতেই ধুনীয়া ৰিটছ, এইখন গাড়ী আপোনালোকে ল'ব পাৰিব 2,10,000 টকাত, পেট্ৰল ইঞ্জিন হয়। 2,10,000 টকাত আপোনালোকে ৰিটছ এইখন ল'ব পাৰিব। তো ভিডিঅ'টো যোৱা পৰহি ভিডিঅ' দিছিলোঁ, তো আজি 3খনমান গাড়ী ওলাই গৈছে। তো মই গোটেইখন এবাৰ দেখাই দিম, গোটেইখন গাড়ী ওলাই গৈছে। তো জেন ষ্টিলো এখন আছে, তো 2010ৰ VXI জেন ষ্টিলো। তো বডিটো চাই লওক, খুব ধুনীয়া হৈ আছে। তো জেন ষ্টিলো যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে জেন ষ্টিলো আপোনালোকে ল'ব পাৰিব। তো এইখনৰ দাম আছে 1,60,000 টকা। তো 1,60,000 টকাত আপোনালোকে ল'ব পাৰিব। তো যেইকেইখন গাড়ী দেখাই দিছোঁ মই আজি, এখনো ৰিফাইনেন্স নহয়। তো গোটেইকেইখন 2013ৰ ডাউনত আছে। তো চব কেছত ল'ব লাগিব। তো খুব ধুনীয়া গাড়ী, কম দামত দেখাই দিছোঁ আপোনালোকক। তো এইখনো আছে 2009ৰ VXI হয়, ৱেগনাৰ। তো এইখনো গাড়ী 62 মান চলিছে। তো এইখনো আপোনালোকে ল'ব পাৰিব যদি ল'ব বিচাৰে, ৱেগনাৰ VXI হয়। তো এখন দেখালোঁ, সেইখন 155। তো এইখন দেখাইছোঁ, এইখন আহিব 170ত আপোনালোকে ল'ব পাৰিব। এইখন ৱেগনাৰ খুব ধুনীয়া হৈ আছে। তো I10 আছে, এইখন 2010ৰ লাষ্ট I10 চাওক, এল'হুইল এক্সট্ৰা আফটাৰ মাৰ্কেট লগোৱা আছে, গাড়ী অৰিজিনেল পেইণ্ট। তো এইখনো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব, খুব ধুনীয়া গাড়ী। তো এইখনৰ দাম আমি ৰাখিছোঁ 1,80,000 টকা। তো 1,80,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। তো ভিতৰতো আছে, ধুনীয়া ধুনীয়া গাড়ী আছে, আপোনালোকে আহক আৰু চাওক। সোনো অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মংগলদৈ ৰোড, তাত আহিলে আপোনালোকে পাই যাব। তো আস্থা আছে, তো এইখন 2013ৰ আস্থা হয়, একদম টপ মডেল গ্ৰেণ্ড I10 2013 চনৰ, একদম ধুনীয়া হৈ আছে। গাড়ী কণ্ডিশ্যন চাওক। তো আপোনালোকে পুছ বটন পাই যাব, মিউজিক চিষ্টেম চাওক, ধুনীয়া ডিছপ্লে লাগি আছে। তো এইখন গাড়ীও যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,35,000 টকা, এল'হুইল একদম কোম্পানীৰ পৰা লাগি আহিছে। তো এইখন গাড়ীৰো বহুত ডিমাণ্ড কৰিছিলে, তো এইখনো ল'ব পাৰিব আপোনালোকে। 2016 চনৰ এইখন 68,000 চলিছে। তো বহুতে এইখনৰ কাৰণে ফোন কৰিছিলে। তো কিলোমিটাৰটো কৈছোঁ 68,000 চামথিং চলিছে, 2016 চনৰ। তো খুব ধুনীয়া হয় গাড়ী, আপোনালোকে যদি ল'ব বিচাৰে ৱেগনাৰ এইখন ল'ব পাৰিব। তো এইখনৰ দাম মই ৰাখিছোঁ 3,20,000 টকা। তো চাই লওক, তো 3,20,000 টকাত আপোনালোকে এইখন ল'ব পাৰিব। যদি গাড়ীবিলাক চাই ভাল লাগিছে, মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে সোনো অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মংগলদৈ ৰোড, তাত আহিলে আপোনালোকে পাই যাব। তো ক্ৰেটা আছে, ক্ৰেটাখনো ল'ব পাৰিব। তো এইবিলাক আপডেট দিয়া আছে, ধুনীয়া ধুনীয়া গাড়ী আছে, আপোনালোকে সোনো অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মংগলদৈ ৰোড, তাত আহিলে পাই যাব। তো দেখাই দিছোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।